ল'ৰা ছোৱালী অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে হওক বা অভিভাৱক অভিভাৱিকাই হওক প্রত্যেক এই অনুষ্ঠানটালে চলে যাওয়া আমরা দেখা পাচ্ছি। যেহেতু এটা দুঃখের কথা, আমরা কিবা একটা করবার কারণে আগবাড়ে উড়াই আসেছি আর সহায় সহযোগিতা যদি আমরা তোদের ফিরলে নাই পাই তো এরকম কিলা অনুষ্ঠান সুদূর ভবিষ্যতে আমরা করতে নাই পারবো। ইয়ার সঙ্গে হুলুংগুৰিত সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰ মৰিয়নি আঞ্চলিক সমিতিৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। কৰ্মকাৰ সমাজৰ মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত যোৱা দেওবাৰে কঁঠালগুৰি গাঁও পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কৰ্মকাৰ সমাজৰ 2023 বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানত সভাপতিত্ব কৰে ৰাধানাথ কৰ্মকাৰে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজু কৰ্মকাৰে। সভাত উপস্থিত থাকে মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ হৰেণ গোৱালা, গাঁওৰক্ষী বাহিনীৰ সুশীল কাটোৱাৰ, আচ্ছাৰ দীনেশ গঞ্জু, কৰ্মকাৰ সমাজৰ শিক্ষা সম্পাদক মহেশ কৰ্মকাৰ, উপসভাপতি সুভাষ কৰ্মকাৰ, সাংগঠনিক সম্পাদক সহিল কৰ্মকাৰ, উপদেষ্টা সুফল কৰ্মকাৰ আৰু ঝুমুৰ শিল্পী আজাদ কৰ্মকাৰ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল। মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ হৰেণ গোৱালাই বহুমূলীয়া বক্তব্য প্ৰদান কৰাৰ লগতে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক কিতাপ আৰু বহী যোগান ধৰিব বুলি কথা দিয়ে আৰু লগতে নৱম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া শিক্ষা দান কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভাৰ শেষত কৃতি ছাত্ৰ ছাত্ৰীসকলক কিতাপৰ টোপোলা, মানপত্ৰ আৰু এখনি ফুলাম গামোচাৰে আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সকলো কিতাপত কবি মই দেই অনুষ্ঠানটো পাতিলে আমাৰ কাৰণে কৰিলে ধুনীয়া লাগিলে। আৰু আপোনালোকে কমিটিক কি ক'বা, উদ্যোক্তাসকলক কি ক'বা? আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ আমাৰ কাৰণে এই অনুষ্ঠানটো পাতিলে, ইমান ধুনীয়াকৈ কৰিলে। তোমালোকৰ পিছৰ ল'ৰা ছোৱালীবিলাকক কি ক'বা তোমালোকে? তাহাঁতক ক'ম যে তাহাঁতি ভালকৈ পঢ়ে, পঢ়া শুনা কৰক আৰু এনেকৈ আৰু ভাল ৰিজাল্ট কৰি উত্তীৰ্ণ হ'ব। লোহাৰ কৰ্মকাৰ সমাজৰ কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনাৰ কাৰণে আমি আজি কাৰ্যসূচী লৈছোঁ মৰিয়নি আঞ্চলিক ফালৰ পৰা আৰু নিজৰ কৰ্মকাৰ সম্প্ৰদায় সন্থা লগতে অন্যান্য সম্প্ৰদায় সকলো কৃতি ছাত্ৰ ছাত্ৰীকে আমি সম্বৰ্ধনা জনাবলৈ আজি চেষ্টা কৰিলোঁ, যাতে ভৱিষ্যত পুনৰ আগবাঢ়ি যাবৰ কাৰণে উৎসাহ পায় আৰু ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাব বুলি কামনা কৰি আমি এই কৃতি সম্বৰ্ধনাটো আজি পতা হৈছে। অনুষ্ঠানটো আমাৰ সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ মৰিয়নি আঞ্চলিক সমিতিৰ তৰফৰ পৰা অনুষ্ঠানটো আয়োজন কৰা হৈছিল। যিহেতু আগতে আমাৰ এনেকুৱা অনুষ্ঠান পতা হোৱা নাছিলে, এইবাৰ প্ৰথমবাৰ আমি পাতিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী অৰ্থাৎ আমাৰ কৰ্মকাৰ সমাজৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিগত 2023 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল, তেখেতসকলক আমি সম্বৰ্ধনা জনোৱা হ'ল। লগতে অকল কৰ্মকাৰ বুলি নহয়, অন্য সমাজৰো যিসকল কৃতিমান ছাত্ৰ ছাত্ৰী আছিল তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ল। আৰু আমাৰ আশা আছে অদূৰ ভৱিষ্যতে যাতে আমি এনেকুৱা অনুষ্ঠান পাতি যাব পাৰিম আৰু আমাৰ ল'ৰা ছোৱালীবোৰো সুখ্যাতিৰে ধৰি লওক নিজৰ নিজৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ আৰু তেওঁবিলাকৰ উদূৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি
মই ইমানতে আজিৰ এই বক্তব্যটো সামৰণি মাৰিছোঁ।